আজি মই আপোনালোকৰ ওচৰলৈ আহিছোঁ এটা মিঠাই ৰেচিপি। আহকচোন চাওঁ মিঠাইটো বনাবলৈ আমাক কি বস্তুৰ প্ৰয়োজন হ'ব। আমি ইয়াতে লৈছোঁ নাৰিকল পাউডাৰ 1 কাপ, গাখীৰ পাউডাৰ 1 কাপ আৰু কনডেন্স মিল্ক, পাউল এটা আৰু আলমণ্ড বাদাম। গাৰ্নিচিঙৰ টাইমত দৰকাৰ হ'ব। যদি আপোনালোকৰ আলমণ্ড নাই তেন্তে আপোনালোকে কাজু বাদামো ল'ব পাৰে। এতিয়া গাখীৰ পাউডাৰ, নাৰিকল পাউডাৰ আৰু কনডেন্স মিল্ক এই গোটেইকেইটা বস্তু তিনিওটা বস্তু আমি ভালদৰে মিহলাই ল'ম। যদি বস্তুটো অলপ শুকাই আছে তেন্তে আপোনালোকে কনডেন্স মিল্ক অলপ ঢালিও দিব পাৰে, একো প্ৰব্লেম নাই। ভালদৰে মিহলাই ল'ম বস্তুখিনি, গোটেইকেইটা বস্তু মুঠি ল'ম ভালদৰে। আমি যেনেকৈ আটাৰ গোলা বনাওঁ তেনেকেই মুঠি ল'ম। আৰু যদি অলপ আপোনালোকৰ পনীয়া হৈ গৈছে, বস্তুটো ঢিলা হৈছে, তেন্তে আমি গাখীৰ পাউডাৰ লৈ পেলাই মুঠি ল'ম। আপোনালোকে গাখীৰ পাউডাৰ লৈ মুঠি ল'ব যদি এনেকুৱা ঢিলা হৈ যায়। এতিয়া দুভাগ কৰি ল'ম, যিটো আমি গোলা বনাইছিলোঁ দুভাগ কৰি ল'ম। এতিয়া এটা ভাগত আমি ফুড কালাৰ দিম। ফুড কালাৰ দিয়া ভাগটোতে গাখীৰ দি পেলাই আমি এনেকৈ আকৌ মুঠি ল'ম। ভালদৰে মুঠি ল'ব যোনটোত ফুড কালাৰ দিব। এয়া আমি ফুড কালাৰ দিছোঁ। গাখীৰ দিয়া ভাগটোতে আমি ফুড কালাৰ দিছোঁ আৰু ফুড কালাৰ আমি য়েল্লো দিছোঁ। আপোনালোকে বেলেগ কালাৰো দিব পাৰে, গ্ৰীণো থাকে, বেলেগ বেলেগ ধৰণৰ কালাৰ থাকে, এইটো আপোনালোকৰ নিজৰ মৰ্জিত দিব পাৰে। এনেধৰণৰ হৈ যাব আমি ভালদৰে মুঠি লোৱাৰ পিছত। এতিয়া আমি দীঘল এনেকুৱা বনাব লাগে, দীঘল কৰিব লাগিব। যোনটো আমি ফুড কালাৰ দিছিলোঁ তাৰ মাজতে অলপ গাঁত কৰি আমি যোনখিনি বাদাম থৈছিলোঁ সেইখিনি ঢালি দিম। ঢালাৰ পিছতে এইখিনি অলপ মাজত যেতিয়া দিম, আমি দিয়া হোৱাৰ পিছত আমি অলপ বন্ধ কৰি দিম বাদামখিনি লৈ পেলাই, অলপ সুমিয়াই দিম, হেঁচি দিম মানে। আৰু তাৰপিছত আপোনালোকক দৰকাৰ হ'ব বাটাৰ পেপাৰ। বাটাৰ পেপাৰ নাই যদি আপোনালোকে নিউজ পেপাৰো ল'ব পাৰে, একো নাই। তাতে বাটাৰ বা ঘি লগাই ল'ব। আৰু তাৰপিছত এই আমি যোনটো ফুড কালাৰ নিদিয়া ভাগটো আছিলে সেইটো ল'ম আৰু তাৰ ওপৰত বাটাৰ পেপাৰ দি বেলনা সৈতে আমি এটা গোল বনাই ল'ম ডাঙৰ। ৰুটিৰ নিচিনাও পাতলা নহয়, মোটাই থাকিব। আৰু তাৰ মাজত আমি ফুড কালাৰ দিয়া ভাগটো দি দিম। আপোনালোকে এটা লাইনো দিব পাৰে, আমি 2টা লাইন দিলোঁ যেনিবা। আৰু এতিয়া আমি এনেকৈ ৰোল বনোৱা নিচিনা গোল কৰি দিম, গোল বনাম। যেনেকৈ আমি ৰোল হয়, আমাৰ এগ ৰোল হয় বা চিকেন ৰোল, তেনেকুৱা বনাম গোলকৈ। আৰু এইটো আমি 1 ঘণ্টা বা 2 ঘণ্টা ফ্ৰিজত ৰাখিম। আৰু এয়া চাওক আমাৰ মিঠাই ৰেডি। বনালে ক'ব, কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব। বাই।